बाक्सा जिल्लानि श्रीफुरदेवनि मनसा मन्दिरनि 53थि श्री श्री मा मनसा फुजा फोरबोखौ गाजा गोमजायै खुंफुंदों। बे फोरबोनि खुंफुंनाय जौस्राङावनो बिटिआरनि गाहाय खुंगिरि प्रमद बर'जों लोगोसे मावफुं सोद्रोमा राकेश ब्रह्मआबो बाहागो लादों। ओनसोलनि गोबां हौवा हिन्जाव सुबुंफोरनि बाहागो लानाय बे फोरबोनि मेलावनो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ गोनां बाथ्राफोरखौ बुंथिदों। खौरांगिरिनि सिगाङाव बिटिआरनि गाहाय खुंगिरि बिथाङा बर' हारिनिफ्राय बागुरुम्बा मोसानो खाबु मोनगोनखौ गोजोननाय फोरमायनानै गिबि मन्त्रि हिमन्त बिश्व शर्मानिसिम साबायखर बावो। बिथां प्रमद बर'आ राजखान्थि आरो सरनियानो एसटि होनाय होयिनि सायावबो माखासे गोनां बाथ्राफोरखौ बुंबावदों। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজি স্বাধীনতাৰ ৭৫ বছৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়া সাংস্কৃতিক বিশ্বৰ বুকত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো পদক্ষেপ ল'লে গিনিছ বুক অফ ৰেকৰ্ডত মানে সেইটো নিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ কাৰণে মই ভাবোঁ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখী হৈছে, আনন্দ হৈছে, কাৰণ আমি আগৰ পৰাই বিচাৰি আছিলোঁ যে আমাৰ সংস্কৃতিটো বিশ্বত মানে সকলো জানিব লাগে। আৰু এই গিনিছ বুক অফ ৰেকৰ্ডত অহাৰ পিছত গোটেই বিশ্ববাসীয়ে যিখিনি জনা নাছিলে সেইখিনি চবে জানিবলৈ সুযোগ পাব। আৰু তেতিয়া আমাৰ সংস্কৃতিটো বিশ্বত মানে আমি প্ৰতিষ্ঠা কৰাত বহুত ইজি হ'ব। আৰু আমাৰ যিটো মানদণ্ড অসমীয়া সমাজৰ মানদণ্ড, অসমৰ মানদণ্ড এইটো বিশ্বত এটা নতুন এটা স্থানত এইটো মানে স্থান পাবলৈ সক্ষম হ'ব। বাগৰুম্বাৰ কাৰণেও ইয়াৰ পিছত যিটো নেক্সট ফেজ হ'ব এইটো বাগৰুম্বাৰ হ'ব। আমি ইতিমধ্যে প্ৰিপাৰেশ্যন কৰি আছোঁ। গতিকে আমি নেক্সট ফেজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনা বাগৰুম্বাটো গিনিছ ৰেকৰ্ডত নিব বিচাৰিছে। ইয়াৰ কাৰণে বিটিআৰ চৰকাৰ, আমি বিটিআৰ বাকী সকলো ৰাইজে প্ৰস্তুত আছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ মানে পলিচিটো বনাইছে তেনেকুৱাই বাগৰুম্বাটো গিনিছ ৰেকৰ্ডত নিয়াৰ কাৰণে যিখিনি কাম আমাৰ দায়িত্ব থাকিব আমি চব কাম কৰিম। আৰু এইখিনি ঘোষণা কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সাংবিধানিক এটা প্ৰক্ৰিয়া হয়, সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰে যাব। আৰু সেইটোৰ কাৰণে যিটো হাইকোৰ্টে দিলে, হাইকোৰ্টেতো এটা নিজৰ ডাইৰেকশ্যনটো লৈ লৈছে, কিন্তু আমি চাব লাগিব যে কোনটো জনগোষ্ঠীৰ অৰিজিন এণ্ড বেকগ্ৰাউণ্ডটো কি আৰু ইয়াৰ ওপৰত কেনেকৈ আগবাঢ়ি যাব পাৰে। আমি নিবিচাৰোঁ কোনোবা জনগোষ্ঠীয়ে ডিপ্ৰাইভ হওক, কোনোবা ডিজাৰ্ভিং জনগোষ্ঠীয়ে বঞ্চিত হওক। গতিকে সেইটো লাইনত আমি শৰণীয়া কছাৰী বিভিন্ন দল সংগঠন চবে আলোচনা কৰি পেলাই পৰৱৰ্তী সময়ত কোনটো দিশত আমি যাব লাগে এই কথাবিলাক আমি আলোচনা কৰি আছোঁ। নাই এইটো কোনোবা পাৰ্টিকুলাৰ মানুহৰ কাৰণে হ'ব পাৰে। চ' নৱসমাৰ শৰণীয়া জনগোষ্ঠী এইটো কোনোবা পাৰ্টিকুলাৰ মানুহে টাৰ্গেট কৰিব পাৰে, কিন্তু সামূহিকভাৱে আমি চবে একে মানুহ, একে জনগোষ্ঠী, আমি একেলগে চবেই আছোঁ। গতিকে পৰস্পৰৰ সমস্যাত মাত মাতা, সহায় কৰা, বিভিন্ন সমস্যা সমাধান কৰাত আমি চবেই প্ৰ'এক্টিভ ৰ'ল ল'ব লাগিব। এইটো হাইকোৰ্টেহে কৰিব, যি কৰিব লাগে হাইকোৰ্টেহে কৰিব। गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा, फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।